Hi guys, welcome to my channel. আজি এই ভিডিঅ'টোত মই লৈ আহিছোঁ তন্দুৰী চিকেন। হোমমেড তন্দুৰী চিকেননো ৰেষ্টুৰেণ্ট ষ্টাইল কেনেকৈ বনাব পাৰি ঘৰত। বাহিৰৰখিনি ছেইম একেই ক্ৰাঞ্চি, ভিতৰখিনি জুচি, কিন্তু ৰেষ্টুৰেণ্টতকৈ বহুত বেছি টেষ্টি। কেনেকৈ বনাব পাৰি আহক একেলগে মিলি বনাওঁ। তন্দুৰী চিকেন বনাবলৈ লৈছোঁ আৰু তন্দুৰী চিকেন বনাবলৈ মই টাৱা তন্দুৰী যোনটো মই অ'ভেনতো এদিন দেখাম আৰু আজি মই যিসকল মানুহৰ অ'ভেন নাই বা অ'ভেনত বনোৱা কেতিয়াবা খাবলৈ মন নাযায়ো, টাৱাত বনাই খাবলৈ মন যায়, সেইকাৰণে মই এয়া টাৱা তন্দুৰী চিকেন বনাবলৈ 1 কেজি চিকেন লৈছোঁ। কিন্তু ইয়াত মই বনলেছ চিকেনহে লৈছোঁ আৰু চিকেনখিনি অলপ মিডিয়াম চাইজত কাটি লৈছোঁ। আৰু ইয়াতে মই দিম আধা কাপ দৈ, ঘৰত বনোৱা দৈ, আৰু এইখিনি ইনষ্টেণ্ট দৈ হয়। কেমেৰাই কিমান ধৰিব পাৰিছে মই নাজানো, কিন্তু ইয়াত ধোঁৱা এতিয়াও ওলাই আছে। সল্ট নিজৰ আন্দাজমতে দিব, আপোনাক কিমান খায়। মই দিছোঁ অলপ জালুকৰ গুড়ি, মই দিম অকণমান কাশ্মীৰী মিৰ্চ, এইটো গল্ডেন হাৰ্ভেষ্টৰ হয়। মই এচামুচেই দিছোঁ গল্ডেন হাৰ্ভেষ্টৰ এইটো, কাৰণ এইটো দি কালাৰটো অলপ ভাল আহিব। চেংগিজ কিটচেনৰ এইটো আপোনাৰ তিখি চিলি পাউডাৰটো অলপ দিম, প্ৰায় আধা চামুচমান। এইটো কিন্তু জ্বলা হয়। ইয়াতে লগতে মই স্মিথ এণ্ড জোনছ নামৰ এইটো কোম্পানীৰ মই দিম জিঞ্জাৰ গাৰ্লিক পেষ্টটো প্ৰায় 2 চামুচ। আৰু লগতে দিম মই এচামুচ টমেটো পিউৰি। এইখিনি ভালকৈ সানি পেলাই মেৰিনেট কৰি থৈ দিম প্ৰায় এঘণ্টা ফ্ৰিজত, নৰ্মেল ফ্ৰিজাৰত নথ'ব, নহ'লে আকৌ এইখিনি আইচ জমি যাব। এইখিনি নৰ্মেল ফ্ৰিজত প্ৰায় এঘণ্টা থৈ দিম। এইখিনি এতিয়া ভালকৈ সানি লোৱা হৈ গ'ল, এতিয়া ফ্ৰিজত থৈ দিম। চিকেনটো ফ্ৰিজৰ পৰা ওলাই লৈ আহিলোঁ, এতিয়া মেৰিনেট হৈ গ'ল। এতিয়া আমি এখন টাৱা পেন, মই এখন নৰ্মেল ননষ্টিক পেন এখন গৰম কৰিছোঁ। তাতে মই ইয়াত অলপ ব্ৰাছ এডাল দি অলপ তেল লগাই ল'ম। আপোনালোকে যিকোনো ৰিফাইণ্ড অইল ইউজ কৰিব পাৰে। মই ইয়াতে ইউজ কৰিম অলিভ অইল। আপোনালোকে অলিভ অইলো ইউজ কৰিব পাৰে, ৰিফাইণ্ড অইলো, নহ'লে বা বাটাৰো ইউজ কৰিব পাৰে, বাটাৰ বা ঘি। মই এতিয়া এটা এটা পিচকৈ ইয়াত ননষ্টিকত দি যাম। এইখন মই ননষ্টিক পেন ইউজ কৰিছোঁ আৰু ইয়াত মই অলপ তেল খুব কমকৈ মই ব্ৰাছেৰে অকণমান অলিভ অইল ব্ৰাছ কৰি লৈছোঁ। এতিয়া মই ইয়াত এক পিচকৈ যোনটো বনলেছ মই চিকেন মেৰিনেট কৰিছিলোঁ সেইটো দি গৈ আছোঁ। এয়া চিকেনখিনি ভৰ্তিকৈ টাৱাখনত দিলোঁ, কিন্তু অলপ মাজে মাজে স্পেচ আছে যাতে মই লৰাব পাৰোঁ মাজে মাজে। আৰু তেল এইটো এটা ছাইডৰ কাৰণে ইমানখিনি ব্ৰাছ কৰা তেলে হৈ যাব। নেক্সট বাৰ যেতিয়া এইখিনি মই টাৰ্ণ কৰিম তেতিয়া আৰু এবাৰ অলপ তেল লগাই ল'ম। আমাৰ এটা ছাইড মেক্সিমাম 5 মিনিটছকৈ লাগিলে আৰু এয়া আমাৰ ৰেডি হৈ গ'ল। খুব ছফ্ট হৈছে, এনেকৈ মই সোমাই চাইছোঁ। এতিয়া আপোনালোকে এটা পিচেছকৈ এনেকৈ ওলাই লৈ আহক আৰু আমাৰ টাৱা তন্দুৰী ৰেডি। আপোনালোকে হয়তো বহুতেই এইটো ৰেচিপি ট্ৰাই কৰি পাইছে আগতে নিজৰ ঘৰত। যদিও ট্ৰাই কৰি নাই পোৱা, এতিয়া এবাৰ হ'লেও ট্ৰাই কৰি চাওক।
যদি ভাল লাগে মোক কমেণ্ট কৰি জনাব আপোনালোকৰ কেনেকুৱা লাগিল এইটো ৰেচিপি আৰু ফিউচাৰত এনেকুৱা ৰেচিপি চাই থাকিবলৈ হ'লে do hit the like button and do subscribe for more such videos. Till then, take care everyone.